ৰোড ঘাই বেবেজীয়া 1-2 ফেব্ৰুৱাৰী প্ৰাকৃতিক পৰিৱেশৰ মাজত হ'ব আহিব আৰু ন প্ৰথম বেটছটো ভালকে হৈ গ'ল নাটক এতিয়া এই নামভৰ্তি চলি আছে নট সৈনিক নাট্য বিদ্যালয়ৰ মই নাম্বাৰটো কৈ দিছো ৰ'ব আপুনি লিখি লওকচোন 86380 75728 86380 75728 যোগাযোগ কৰিব পাৰে তাত নট সৈনিক নাট্য আৰে তাগৰা মাল দেখোন খুহুৰি আছিলা শুনিছিলা আজি প্ৰথমবাৰ কোনোবা নাৰীয়ে খুহুৰিয়াই মাতিছে মোৰ শুহুৰি সোৱাদ বৃন্দাবনতো কৃষ্ণ পগলা হৈ পিপিতাই ঘূৰি ফুৰে জানা তোমাক দেখোন আগতে কেতিয়াও ইয়াত দেখা নাই মই সৰস্বতী পূজাহে ওলাও যদি সৰস্বতী পূজাটো মাহে মাহে আহি থাকে তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজাত অকলে তুমি আমাৰ কোনো প্ৰফেন নাই জানা ড্ৰেছত নথকা হলে মই সৰস্বতী পূজা বুলি ফুৰাবলৈ নিলোহেঁতেন এতিয়াওতো এপাক ফুৰাই আনিব পাৰে ছাৰ মোহিনী তুমি আজি কাৰণে মোৰ বয়ফ্ৰেণ্ড হবা কিয় মোহিনী আজি যে সৰস্বতী পূজা মোহিনী এনেকে 2 হাত মিলি বাইকৰ ওপৰত উঠাই মোক ঘূৰাই ফুৰোৱা তোমাৰ ইমান ফুৰিবলৈ মন আজি যে সৌন্দৰ্য প্ৰতিযোগিতা আছে মই কি বয়ফ্ৰেণ্ড এটা নাছেহে থানাত পাতিম এই প্ৰতিযোগিতা থানাত তোমাক পুৰস্কৃত কৰি পইচা বজাম মোহিনী বজাবা বজাম এই আৰু বাজিবা মোহিনী নালাগে আজি এখন তালেই বাজক থানালৈ মোৰ পিছে এওঁ আজি মোক ফালিব সেয়া পুৰুষোত্তম এই ল'ৰা ছোৱালী বিলাক সৰস্বতী পূজাত কিছিনা নাই নাযাব নে জুইলকা কেইটা ৰাতিপুৱাই গৈছে আজি সৰস্বতী মায়েও ভাবিব কাৰ পাল্লাত পৰিলো পইচা তুমি যে থানাত পিয়াজ নিদিও নহয় আমি মানে আপুনি যে থানাত পিয়াজটো দিছে পিয়াজ নিদিও আমি এই পিয়াজ ৱেস্কা পইচা যে দিছে মই জানো টিভিত ওলাব পাৰিছো টিভিৰ মানুহ মাতি দিম আমি পইচা এইবিলাক এই যে আজি সৰস্বতী পূজা পাতিছে সেইকাৰণে মানে মই এনেকে কি ভাজ কৰি আছ সৰস্বতী পূজা কি ক এই ফটো তুলি আছে দেখিছেনে এই যে সৰস্বতী পূজা পাতিছে আজি যে সুন্দৰী প্ৰতিযোগিতা পাতিছে মই সেইকাৰণে তাত ভাগ ল'বলৈ আহিছো আৰু আমাৰ থানাৰ ফালৰ পৰা তাক প্ৰাইজ এটা দিওঁ বুলি ভাবিছো মই লৈ আহো মূৰ্খ সৰস্বতী পূজাত বোলা সুন্দৰী প্ৰতিযোগিতা হয় তুমি একে সুন্দৰী কথানো কি জানিছা এতিয়া মইহে নজনাতো হলো দেখিছে চাওঁ সুন্দৰীজনী এনেকেও এচাত মাও এতিয়া এচাত মাও প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ এইটো কি একদম নুখুলিবি প্ৰমাণ পত্ৰখন দি দিয়ক ইয়াত কি লিখা আছে প্ৰমাণ পত্ৰ বান্দৰী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী মোহিনী খাৱৰীয়া কি হ'ল এই সুন্দৰীজনীত আপোনালোকে বান্দৰী কৰি পেলাইছে মিন কি দিছে নাখাবি কিয় চা চলন্ত মানে সেমেকি যোৱাৰ আগত ঘূৰাই দিব লাগিব
বান্দৰী নিচিনা কৰি থাকিতো বান্দৰীয়ে হবি আৰু সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা নহয়, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আজিৰ দিনটোত পূজা অৰ্চনা কৰা হয়। তাৰ গাত দুখ নাই হে, আধুনিকতাৰ নামত আমি পৰম্পৰাবোৰ সলনি কৰি পেলাইছো। ঐ বেটা বেয়া কথা এইবিলাক, পৰম্পৰাক পৰম্পৰা হিচাপে থাকবা দিবা লাগে, নহলে দুখে চুব। তাৰমানে মোকো দুখী চুইছে। শুদ্ধ মন আৰু শুদ্ধ অন্তৰেৰে দেৱী সৰস্বতী আইক সেৱা এটা কৰ, দুখে নধৰে। সৰস্বতী আমি বোলো আই, যিখিনি মনত আছে দিবা পাহৰা। ইয়াক কোনোবাই গচকি পেলাও, কিবা খোৱা। সেইটোৱে কৈ আছো। কি হৈছে? আৰে মুখেৰে উশাহ লৈ আছ কিয়? নাক থাকিলেহে নাকে উশাহ ল'ম চা। ঈশ্বৰে এনেই এটা নাকে আছে, তাকো আপুনি ভাঙি পেলাইছে। এইটো কি তোৰ নাক? এইটো কি তোৰ নাক? নাকটো আছে, মই আকৌ ইগল বুলি ভাবিছিলো ছাৰ। তইনো এনেকে দৰ্জাখনত ধাম ধামকৈ মাৰি আছিলি কিয়? আপোনাক মাতি আছিলো চিঞৰি চিঞৰি। ইমান মিছা কথা কয়, ক'ত মাতিছ? মই শুনাই নাই দেখোন। মনে মনে মাতিছো, শব্দ নোহোৱাকে মাতিছো। মনে মনে মানুহে শব্দ নোহোৱাকৈ মাতে। নহলে যে বুঢ়াডালা গালি পাইছো। কিয় আহিছিলি সেইটো ক। মই আপুনি নতুন ঘৰত আছে বুলি খবৰ এটা লৈ যায়। কিবা অসুবিধা পাইছে? নাই পোৱা। কিবা হুলস্থুল হৈছে? নাই হোৱা। চব শান্তিয়ে আছে। পুৰা শান্তি। চাহ একাপ খাই যাম। এতিয়া থানালৈ যাব দেৰি হৈ যাব। হলেও মোক এনেকে বাহিৰে বাহিৰে পঠাই দিব যাম। তই আবেলি আহিবি, বহুত বস্তু লৈ আহিম খাবলৈ, হ'ল? আবেলি একে 2:30 পাই যাম। ঠিক আছে। পাগল কৰবা। বুঢ়াটোৱে এবাৰ বুজি পাইছে নে নাপাইছে? মাত এষাৰ দি নগলে আকৌ অভিনাম কৰিছে। মাত এষাৰ দি যোৱাই ভাল হয়। মই বোলে যাওঁ। তই যাৱ নে নাযাৱ মই নাজানো, কিন্তু মই যে সোনকালে যাব লাগিব এইটো খাটা। আপুনি কিয় যাব? আপুনি নিজৰ ঘৰত থাকক, মই যাম। মই আকৌ গধূলা আহিম। কৰ পৰা কি আহি আহিছ?